हेलो गाइस की खबर আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল রাইড উইথ মহাদেৱ তো আজি সানডে তো সানডে স্পেশাল রাইড হ'ব মই ইয়াৰ আগৰ ৰাইডত গৈছিলো গোৱালপাৰা তো গোৱালপাৰাৰ পৰা আহি কেনে সানডে পৰিল সানডে আজি বহুত বঢ়িয়া জায়গাত যাই আছে একদম বহুত মজা লাগিব আজি দূৰ জায়গাই হয় ওচৰ জায়গা নহয় কিন্তু একদম মৰ্নিং স্টাৰ্ট কৰিছো আৰু কোড আইছো নে এটা সৰুকে অলপ ক্লু দি দিও আজি বাবাৰ ওচৰলৈকে যাই আছো বাবা দৰ্শন কৰিব কাৰণে তো বুজিছেনে ক'ত যাম তো বলক ডাইৰেক্ট স্টাৰ্টিং কৰা ভিডিঅ'টো ডাইৰেক্ট মটৰ লগত যাওঁ তো এতিয়া কাৰণে বাই বাই ডাইৰেক্ট মটৰ লগত যাম আৰু আজি মটৰ লগৰ এংগল চেঞ্জ হৈ যাব কাৰণ আজি বেলেগ মাউণ্ট লগাইছো মানে চেছ মাউণ্ট লগাইছো তো তাৰে ভিডিঅ'টো কেনেকুৱা আহে মোক জনাবচোন কমেণ্ট কৰি তো ডাইৰেক্ট বলক বাইকত যাওঁ বলক তো এতিয়া কাৰণে বাই বাই ডাইৰেক্ট বাইকত লগ পাই আছো গুড মৰ্নিং গাইজ গুড মৰ্নিং ফ্ৰম নগাঁও আৰু এতিয়া মই আছো নগাঁও বাইপাছত আৰু যাই আছো এটা বহুত ধুনীয়া জেগালৈকে আৰু ক'ত যাওঁ এতিয়া নকওঁ অলপমান আগত কৈ আছো কিন্তু এতিয়া মৰ্নিং টাইম হৈছে 9টা বাজিব আৰু 10 মিনিট মানে 8:50 হৈছে আমি আমাৰ জায়গাটো যাই পাম আৰু বেছি দূৰ নাই তো আজি গুৱাহাটীৰ পৰা মটৰ ব্লগ ষ্টাৰ্ট কৰা নাই সদায় গুৱাহাটী ৰাস্তা দেখাই থাকোঁ সেইকাৰণে আজি নগাঁৱৰ বাইপাছৰ পৰা মটৰ ব্লগ ষ্টাৰ্ট কৰিছোঁ আৰু পাই গ'লোঁ নগাঁও বাইপাছ এতিয়া যদি আমি লেফ্ট ছাইডে গুচি যাওঁ তেতিয়াহ'লে পাম নগাঁও আৰু যদি চিধা যাওঁ পাম তেতিয়াহ'লে পাম আপাৰ আছাম আৰু যদি ৰাইট ছাইডে যাওঁ তেতিয়াহ'লে পাম ডিমা হাছাও ৰাস্তা আৰু এইখন চাওক ট্ৰাক কি ডাঙৰ ট্ৰাক এখন মানে এক্সিডেণ্ট হৈ বাগৰি আছে বাইপাছত মানে অলপ ভালকৈ যাব লাগে কাৰণ টাৰ্ণিং ন ইয়াতে এক্সিডেণ্ট হৈ থাকে বাৰু যি কি নহওক বলক আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া ডাইৰেক্ট আগলৈকে যাওঁ আৰু য'লৈকে যাব আহিছোঁ কিন্তু সঁচা কৰি বহুত ভাল লাগিছে আৰু আজি মই অকলে অহা নাই মোৰ লগত আজিও আছে প্ৰাণজিত ভাই আৰু এতিয়া যদি মই মানে ৰাইট ছাইডে গুচি যাওঁ তেতিয়াহ'লে পাম ডিমা হাছাও মই ইয়াৰ আগৰ ভিডিঅ'ত গৈছিলোঁ পানীমূৰ চাবৰ কাৰণে যদি সেইটো ভিডিঅ' চোৱা নাই আপোনালোকে পানীমূৰৰ ভিডিঅ'টো মই মোৰ আই বটনত দি দিম তাতে গৈ আপোনালোকে সেইটো ভিডিঅ' চাব পাৰে তো বলক দেৰি নকৰি আগলৈকে যাওঁ আগলৈকে যাই কিনে কথা পাতিম এতিয়া ল'ব লাগিব ৰাইট টাৰ্ণ আৰু ৰাইট টাৰ্ণ লৈ কিনে আকৌ মানে আমি যোনপিনৰ পৰা আহিছোঁ সেইপিনলৈকে যাব লাগিব আৰু এতিয়া আপোনালোকক আমি কৈ দিওঁ আমি ক'লৈকে যাই আছোঁ আমি যাই আছোঁ আজি চাবৰ কাৰণে মহামৃত্যুঞ্জয় মন্দিৰ হয় আজি নগাঁৱত যে আছে মহামৃত্যুঞ্জয় মন্দিৰ আমি সেইটো দৰ্শন কৰিবলৈ আহিছোঁ বহুত দিনৰ পৰা ভাবি আছিলোঁ চাম বুলিকৈ কিন্তু আজি ফাইনেলি আহি গ'লোঁ মন্দিৰ চাবৰ কাৰণে বাবাৰ ওচৰত আমি মানে সমৰ্পণ হ'বৰ কাৰণে আহি গ'লোঁ আজি এতিয়া বাবাৰ আশীৰ্বাদ বিচাৰি যাই আছোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈকে তো বলক আগলৈকে যাওঁ এতিয়া ল'ব লাগিব লেফ্ট টাৰ্ণ আৰু লেফ্ট টাৰ্ণৰ এইটো গলিৰে সোমাই যাব লাগিব ভিতৰলৈকে আৰু ইয়াতে পোষ্টাৰ মাৰি থোৱা আছে মহামৃত্যুঞ্জয় মন্দিৰলৈকে এইটো ৰাস্তাৰে যাব লাগে ৰাস্তা ইমান ঠিক নহয় উখুৰা মুখুৰা ৰাস্তা বনাই আছে পিছলৈকে বহুত ভাল হ'ব কিন্তু সঁচা কৰি ৰাস্তা বহুত বেয়া ভালকৈ আহিব দেই যদি ইয়াতে পৰিব লাগে ন একদম মানে আঁঠুৰ চাল বাগলি চব গুচি যাব মানে পূৰা শিল পৰা ৰাস্তা আছে তো পিছলৈকে ৰাস্তা ভাল হ'ব তো বলক আগলৈকে যাওঁ আগলৈকে যাই কিনে কথা পাতি আছোঁ তো গাইজ ফাইনেলি চাওক আহি পালোঁ বাবাৰ ওচৰত এই সন্মুখত মহামৃত্যুঞ্জয় মন্দিৰ তো গাইজ ইয়াতে এতিয়া বাইকখন পাৰ্ক কৰি লওঁ পাৰ্কিং কৰি কিনে ইয়াৰ পৰা পূজাৰ সামগ্ৰীখিনি লৈ লওঁ লৈ কিনে ডাইৰেক্ট মন্দিৰলৈকে যাম আৰু
তো ফাৰ্ষ্টতে বাইকখন পাৰ্ক কৰি ল'লোঁ আৰু লৈ কিনে এতিয়া অলপ পূজাৰ কাৰণে সামগ্ৰীখিনি লৈ লওঁ তাৰপিছত ডাইৰেক্ট লগ পাই আছোঁ। তো গাইজ পূজাৰ সামগ্ৰীখিনি লৈ ল'লোঁ লৈ কিনে এতিয়া প্ৰাণজিত ভাই আৰু মই দুজন ভাই যাই আছোঁ বাবাৰ দৰ্শন কৰিবৰ কাৰণে। আৰু সন্মুখত চাওক মানে এছিয়াৰ ভিতৰত সকলোতকৈ বৃহৎ আকৃতিৰ লিংগ মহাদেৱৰ লিংগ। তো এতিয়া চাকি ধূপ ইয়াতে জ্বলাওঁ, ভিতৰত ধূপ চাকি জ্বলাব নিদিয়ে, বাহিৰতে জ্বলাব লাগে। তো ফাৰ্ষ্টতে প্ৰাণজিত ভাই ধূপ চাকি জ্বলাই আছে, তাৰপিছত মই জ্বলাম আৰু তাৰপিছত ভিতৰলৈকে দৰ্শন কৰিবলৈ যাম। তো ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকিব, একদম মিছ নকৰিব। আৰু ফাইনেলি এটা টাইম হৈ গ'ল ভিতৰত যোৱাৰ। আৰু চাওক সন্মুখত অদ্ভুত অতুলনীয় অপূৰ্ব কি সৌন্দৰ্য, মানে সঁচাকৈ বহুত বেছি ভাল লাগিছে। সেইকাৰণে বহুত ভাল লাগিছে, ক'ব নোৱাৰোঁ মানে সঁচাকৈ। আপোনালোকে আহিলে নিজেই গম পাব কি ধুনীয়া ফিলিংছ এটা। তো বলক বেছি নবকৈ এতিয়া ভিতৰলৈকে যাওঁ, ভিতৰত যাই কিনে বাবাৰ দৰ্শন কৰোঁ। গাইজ আহিছিলোঁ মৃত্যুঞ্জয় মন্দিৰত, পূজা চূজা কৰি ল'লোঁ, বহুত ভাল লাগিছে। এতিয়া আপোনাক 360 ভিউটো দেখাই দিওঁ। আৰু এতিয়া বেছি টাইম হোৱা নাই, মাত্ৰ 10টা বাজিছে, বহুত সোনকালে আহিছে ন, ৰাতিপুৱা 7টাতে ওলাইছোঁ ঘৰৰ পৰা। এতিয়া বাকীখিনি চিন আপোনালোকে চাই থাকক, সকলোখিনি চিনেমেটিক শ্বটত দেখাই দিম ধুনীয়া কৰি। আৰু সঁচাকৈ আহি বহুত বেছি ভাল লাগিছে, আপোনালোকে আহিব পাৰে, এবাৰ নিশ্চয় আহি যাব, বাবাৰ দৰ্শন কৰি যাব। আৰু বাবাই বহুত দিনৰ পৰা মাতি আছিলে, আজি ফাইনেলি আহি গ'লোঁ। 1 বছৰ ভাবি আছিলোঁ আহিম বুলি, আৰু আজি ফাইনেলি আহি কিনে দৰ্শন কৰিলোঁ। বাৰু বাকীখিনি ভিডিঅ' তো গাইজ আপোনালোক দেখাই দিলোঁ আজি মহামৃত্যুঞ্জয় মন্দিৰ, কেনেকুৱা লাগিলে, ভাল লাগিছেনে? আপোনালোকে নিশ্চয় আহিব মন গৈছে, যদি আপোনালোকে কেতিয়াও অহা নাই এবাৰ নিশ্চয় আহি যাব, সঁচাকৈ বহুত ভাল লাগিছে আমাৰ আহি কেনে। আৰু এতিয়া টাইম হৈছে বিদায় লোৱা, তো এতিয়া ইয়াৰ পৰা ওলাই যাওঁ, আকৌ আহিম কেতিয়াবা। এতিয়া ইয়াৰ পৰা ওলাই যায় এটা বহুত ধুনীয়া জেগাত যাম, আৰু সেইটো ভিডিঅ' দেখাব ইয়াৰ নেক্সট ভিডিঅ'। সেইকাৰণে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ দিব। তো লাষ্টবাৰৰ বাবে বাবাক এবাৰ দৰ্শন কৰি লওঁ,
আকৌ আহিম কেতিয়াবা। তো গাইজ ওলাই আহিলোঁ ভিতৰৰ মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা ওলাই আহি অলপ বাহিৰত আহিছোঁ আৰু এইটো পিছফালে দেখিছে না সেইটোৱে আছিল মন্দিৰটো। তো এতিয়া বাহিৰলৈকে ওলাই আহিলোঁ, ওলাই আহি অলপ কিবা পেট পূজা কৰোঁ কাৰণ আমি ৰাতিপুৱা একো নোখোৱাকৈ 7টা বজাতে ওলাই আহিছিলোঁ আৰু এইখিনি পাওঁতে 9:15 হৈছে, মানে 2 ঘণ্টা 15 মিনিটত ডাইৰেক্ট আহিছোঁ। পূৰা ফালাফালি কৰি আহিছোঁ, একদম টেনশ্যন নাই কাৰণ বাবাৰ ওচৰত অহা কথাটো, বাবাই মাতিলে আৰু আহিব লাগিবই। আৰু যিখিনি সঁচাকৈ বহুত ভাল লাগিলে আজি আহি কিনে। আপোনালোকে ভিডিঅ' চাই কেনেকুৱা লাগে জনাবচোন মোক কমেণ্ট কৰি কিনে। যদি ভিডিঅ'টো ভাল হৈছে ভিডিঅ'টো লাইক কৰিব, নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বাহানিটো টিংকৈ বজাই দিব আৰু পাৰিলে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। আৰু যদি আহিব মন যায় তেতিয়াহ'লে বিন্দাছ আহি যাব। তো আকৌ নেক্সট ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ কাৰণে বাই বাই।